নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়, এইটো আমি সকলোৱে জানো, হয় নাই বাৰু? তুমিও জানা, ময়ো জানো, সকলোৱে জানে। বা ইজনে সিজনক কেতিয়াবা কোবটো দিয়ে থাকোঁ। যেতিয়া কোনোবা এজনে ব্যৱহাৰ বেয়া কৰিব, তেতিয়া আমি সেইজনৰ আগত এই কোবটো মাৰি পঠাওঁ, চা ভাই, নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। কিন্তু তুমি আৰু এটা কথা জানানে? এই ব্যৱহাৰটোৰ দ্বাৰা আমি আচলতে টকা পইচাও ইনকাম কৰিব পাৰোঁ। আচলতে বহুতে কৰিও আছে। মই দুই এটা এক্সাম্পল দি দিছোঁ। প্ৰথমতে 1936 আমেৰিকাত এজন ব্যক্তি, যিজনৰ লগত বৰ বেছি একো ডাঙৰ টেলেণ্ট নাছিল, বৰ বেছি কাম ভালকৈ নাজানিছিল, আমেৰিকা বিজনেছত নম্বৰ 1 চবচে হায়েষ্ট চেলেৰি পোৱা ব্যক্তি, চাৰ্লছ শাফ বলকে নাম ব্যক্তিজনৰ। তেওঁ ব্যৱহাৰৰ কাৰণে তেওঁ চবচে হায়েষ্ট চেলেৰি পাইছিল কোম্পানীৰ ভিতৰত, আমেৰিকা বিজনেছৰ ভিতৰত। আৰু আমেৰিকাৰ কথা বাদ দিয়া, আমাৰ ইয়াতে চোৱা, আজিকালি ধৰি লোৱা তোমাৰ যিবিলাকে বীমা বিক্ৰী কৰে, ইঞ্চুৰেঞ্চ বিক্ৰী কৰে, যোনে যিমান ভাল কথা ক'ব পাৰে, আনজনক কনভান্স কৰিব পাৰে, সেইজনে বেছি ইঞ্চুৰেঞ্চ বিক্ৰী কৰিব পাৰে আৰু সেইজনে টকা বেছিকৈ কামায়। আৰু MLMত চোৱা, নেটৱৰ্ক মাৰ্কেটিংবিলাকত চাব পাৰা, যিয়ে বেছি ভাল কথা কয়, যিয়ে ভাল ব্যৱহাৰ কৰে, সেইসকলে বেছি মাল চেল কৰিব পাৰে আৰু সেইটো হিচাপত বেছিকৈ টকা ইনকামো কৰে। বাৰু আমাৰ লগত তেনেকুৱা টেলেণ্ট নাই বাৰু, ব্যৱহাৰ যেনেকৈ কৰোঁ চবৰ লগতে নৰ্মেলে কৰোঁ। বাট আপুনি যদি ভাবে যে টকা পইচা ইনকাম কৰিম ব্যৱহাৰৰ জৰিয়তে, তেতিয়াহ'লে আপোনাক সেইটো এনেকৈ বুলি ক'ব লাগিব, কমিউনিকেশ্যন স্কিল বুলি ক'ব লাগিব। যদি আপুনি সেইটো ডেভেলপ কৰে বা মই যদি ডেভেলপ কৰোঁ, টকা পইচাৰ ক্ষেত্ৰতো তাগৰা ইম্প্ৰুভ কৰিব পাৰিম। মানে পাৰ্চনেলিটিটোৰ লগত আমাৰ যিটো ব্যৱহাৰত দেখা যায়, আমাৰ পাৰ্চনেলিটি, আমাৰ পৰিচয়, ঠিক তেনেকৈ কমিউনিকেশ্যন স্কিলটো যদি তাগৰা হৈ যায়, আমি উপাৰ্জনৰ ক্ষেত্ৰতো বহুত আগবাঢ়ি যাব পাৰিম, বুজিছা? তো এইটো ক্ষেত্ৰত কিবা এটা চেষ্টা কৰি আমি চাব পাৰোঁ। যিসকলৰ পঢ়া শুনা ভাল আছে, ইঞ্জিনিয়াৰ কৰিছে, ভাল চিভিল ইঞ্জিনিয়াৰিং পঢ়িছে, ডাঙৰ ডাঙৰ ছফ্টৱেৰ ফালৰ পৰা পঢ়িছে বা ভাল ভাল কলেজত গৈছে, সেইসকলৰ কাৰণে যিকোনো এটা কাম কৰা বা বিজনেছ কৰা ইমান ডাঙৰ কথা নহয়গৈ। মাল্টি নেশ্যনেল কোম্পানীত, ভাল ডাঙৰ তেনেকুৱা কোম্পানীত কাম পাই যাব। কিন্তু আমাৰ নিচিনা সৰু সুৰা মানুহে এইটো যিটো আমি নিজৰ হাতত আছে, যিটো আমি নিজে কৰিব পাৰোঁ, সেই ক্ষেত্ৰত অকণমান আপডেট কৰি টকা পইচা উপাৰ্জনৰ কথা ভাবিব পাৰি। কি কোৱা? বাকী যি কি নহওক, মই যিমানখিনি জানো আপোনালোকৰ ব্যৱহাৰ পাতি ভালেই, সেইকাৰণে ইমান ধুনীয়াকৈ শত্ৰু নোহোৱাকৈ বা এখন পৃথিৱীত একো টেনশ্যন নোহোৱাকৈ খোৱা বোৱা কৰি আছে, ধুনীয়াকৈ এটা সহজ সৰল জীৱন জীয়াই আছে, ইমান প্ৰব্লেম নাই, ঠিকে আছে, যেনেকৈ চলি আছে চলিব দিয়া। কিন্তু সেয়া টকা পইচা যদি ইনকাম কৰিব বিচাৰে, ভাল বেংক বেলেঞ্চ বনাবলৈ হ'লে এই বস্তুটো কৰিব লাগিব। হয়তো আমাৰ এতিয়া নাই, ডেভেলপ কৰিবলৈ চেষ্টা কৰি আছোঁ, কেতিয়া হ'ব তাৰো ঠিক নাই। বোলে কয় নহয়, কৰ্ম আমাৰ হাতত আছে, ফল আমাৰ হাতত নাই। সেইটোতে মাথা মাৰি পেলাই লাগি যোৱা, বম বম ভোলা বলকে, হৰ হৰ মহাদেৱ বুলি কৈ লাগি থকা কামত। আজিলৈ বাই।